আজি মই তোমালোকক শিকাম কেনেকৈ সোমায়। কেনেকৈ সোমায়? আজিৰ দিনত এইটো শিকাব? বিল্লা নেকি বে? বাল লাউৰা কেৱল কাষ্টম হ'লে কেৱল কাষ্টম। সৰু মৰু পোৱালি এই চৰ দেখিছ পুৰা দাঁত ভাঙি দিম তো। স্কুল যাই থকা পোৱালি এইবোৰহে। সো নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলে। বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছো গাইজ। মই পাহৰি গৈছিলো যে মই ভিডিঅ' বনাওঁ। বাই দ্য ৱে, এটা মষ্ট ইম্পৰ্টেণ্ট কথা, থেংক ইউ ছ' মাছ, লাভ ইউ অল। সকলোকে মোৰ ফ্ৰেণ্ডলি বহুত বহুত ধন্যবাদ, কাৰণ আপোনালোকে ইমানখিনি মোক ছাপোৰ্ট কৰিছে। আৰু মানে আমাৰ এই চেনেলত, আমাৰ চেনেল দেই, মোৰ মানে আপোনালোকে আছে কেনে মই আছোঁ। চ' আমাৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু বেছি ছাবস্ক্ৰাইবাৰ দৰকাৰ নাই, খুব বেছি 50টামান লাগে। আই হোপ আপোনালোকে কৰি দিব এই ভিডিঅ' দিয়াৰ আগত বা পিছত, তো যেতিয়া আপোনালোকৰ মৰ্জি কৰি দিব। চ' বহুত বহুত ধন্যবাদ আপোনালোকক ইমানখিনি মোক ছাপোৰ্ট কৰাৰ কাৰণে, ইমানখিনিলৈকে অনাৰ কাৰণে বহুত বেছি ধন্যবাদ। তো কোনোবাই মোক ভাল পাব পাৰে, কোনোবাই মোক বেয়া পাব পাৰে, বা কোনোবাই মোক বেয়া পাব পাৰে, কোনোবাই ভাল পাব পাৰে, এনেকুৱা হৈ থাকে। চ' সেইটো আমি ভাল মতেৰে বুজিব লাগিব। যিহেতু নহওক বহুত দিনৰ মূৰত আহিছোঁ, কিবা এটা ধমাকা কৰিব লাগিব। চ' আৰু এবাৰ থেংক ইউ ছ' মাছ, লাভ ইউ অল। লেটছ গো। নতুন এটা ভিডিঅ' আহিছোঁ, যাতে ধমাকাটো দিবই লাগিব ন। চ' লেটছ গো গাইজ। চ' নমস্কাৰ গাইজ, আপোনালোকে জানে যে কণ্টেণ্ট বোলা বস্তুটো সকলোৱে বনায়, মাত্ৰ পাৰ্থক্য ইমানে থাকে, কিছুমানে হিলাই বনায়, কিছুমানে ওলাই বনায়, আৰু কিছুমানে ডাবল মিনিং। চোৱা, মদ খোৱাটো ডাঙৰ কথা নহয়, বাট মদ খাই যদি ভাইৰেল হ'ব আছে ন, তো আপোনালোকে এটাই কাম কৰিব লাগিব, এইটো আকৌ আপোনালোকে চাইছে যে ডান্স চান্স কৰিলেতো প্ৰাইজ এটা পায়ে ন, তো ইয়াত কি প্ৰাইজ নোপোৱাকৈ থাকিব নেকি? অবভিয়াছলি প্ৰাইজ পাব ইয়াতো। মই যে প্ৰাইজটো দেখাব লাগিব নহ'লে। প্ৰাইজটো আপোনালোকে যদি এনেকৈ মদ খাই ডান্স কৰে, স্পেচিয়েলি ছোৱালীবোৰে এনেকৈ প্ৰাইজ পায়, এনেকৈ। তোমাৰ নামটো কি? তোমাৰ নাম কি মাইনা? আমি যি অসভ্যালি কৰিছোঁ তাৰ বাবে আমি ক্ষমা খুজিছোঁ। এনেকৈ আজিকালি মানে সৰু সৰু পোৱালিবোৰ মানে এনেকৈ উৎপাত কৰি মানে এনেকৈ কামবিলাক কৰি মানে কি ক'বি আৰু, এনেকৈ নাক কাণ কটাব নিজৰ ঘৰৰ ফেমিলি, এনেকৈ মানে বহুত কিছুমান হৈ যায় পাল্লাত পৰি। চাহপাত দিবলৈ যাওঁ, 3 মোনা লৈ লৈছোঁ। মই মানিছোঁ আপুনি চাহপাত থ'ব যাব 3 বেগ, বাগৰ ঠিকে আছে, আপুনি কাম কৰিছে, ভাল কথা। বাট ৰিল লাইটটো এতিয়াতো দৰকাৰ নাছিলে, আপুনি পিছফালে ৰিল বনাব এতিয়া ওলাই দিছে, আৰু ৰিল নবনাকৈ আপুনি যাব ভাইৰেল কেনেকৈ? চৰি, ভাইৰেল হোৱা ভিডিঅ'টো বনাই দিলে আপুনি চাহপাত লৈ যায়। 3 মোনা থৈ আহিলোঁ, 6 মোনা হৈছিলে। আৰু আমাৰ মানুহজনে গ'ল আজি 5 পৰা বল খেল চাবলৈ দেই। আজি 3টা মানত থৈ আহিলে। বাহ, এইবিলাক কয় কামৰ মানুহ। আৰু আমাৰ বাল লাউৰা কেৱল কাষ্টম হ'লে কেৱল কাষ্টম হ'লে। বা কি গালি তাৰ মুখৰ, গম পাইছো নে? মানে বিনা গালি সিহঁতে কথা ক'বই নোৱাৰে, কাৰণ গম পায় যে বিনা গালিত আমি ভিউজ নাপাওঁ। সৰু মৰু পোৱালি এই চৰ দেখিছ পুৰা দাঁত ভাঙি দিম তো। স্কুল যাই থকা পোৱালি এইবোৰহে। কাৰণ এটা নৰ্মেলি তাৰ এটা মই ৰিল দেখাম, সেই ৰিলটো আপোনালোকে চাওক ফাৰ্ষ্ট টাইম, তাৰপিছত মই ইয়াৰ কথাখিনি পাতি আছোঁ। বাল লাউৰা কেৱল কাষ্টম হ'লে কেৱল কাষ্টম হ'লে। সি অকল গ্লুৱাৰে মাৰি থাকে। কাষ্টম খেলাটো ডাঙৰ কথা নহয়, কাষ্টম আমিও খেলিছোঁ এসময়ত যেতিয়া আমি কাষ্টম খেলিছিলোঁ তাতে এনেকৈ গুলি মাৰিছিলোঁ তাতে ৰিভাইভ হৈছিল। আৰু এতিয়া যোনটো কাষ্টম খেলোঁ সেইটো ৰিভাইভে নহয়, মানে 1v1 যে তেনেকৈ আৰু ৰিভাইভ হ'ব। এইটো কাৰণে কৈছোঁ, কাষ্টম খেলিবি মোৰ লগত আহিবি, 1v1 খেলিবি, তোক কোনেও ৰিভাইভে কৰিব নোৱাৰিব। तू समझा? हाँ नहीं, तू समझा नहीं। ইনষ্টাগ্ৰামত সিহঁতে মোক ফ'ল' কৰা নাই, মই সিহঁতক ফ'ল' কৰা নাই, কিন্তু মোৰ ষ্টৰিকেইটা চাই থাকে সিহঁতে। কি বাল কৰিব আছে তহঁতৰ? লাজ নাই নেকি বালৰ? হা, তহঁতৰ ষ্টৰি চাইছোঁ মই। আজিকালি মানে মানুহবোৰ খালি বেয়া গালি নিদিলে নহয়, আৰু বেয়া গালি দিয়াৰ পিছতহে মানে ৰ'ষ্ট হ'ব, ভিডিঅ' হ'ব, ৰিলচ হ'ব, যি হয় হ'ব, মানে বেয়া গালি দিবই লাগিব। বাই দ্য ৱে ময়ো দিওঁ কেতিয়াবা, তেহে ভিউজ আহে, নহ'লে নাহে ভিউজ। আজি মই তোমালোকক শিকাম কেনেকৈ সোমায়।
আজি মই তোমালোকক শিকাম কেনেকৈ সোমাই কেনেকৈ সোমাই আজিৰ দিনত এইটো শিকাব চাবি খচিত অ' আচ্ছা মই ভাবিছোঁ আকৌ সেই সোমোৱাৰ কথা কৈছে নেকি মানে तू समझा हाँ नहीं तू समझा नहीं প্ৰথমে তোমালোকে লাহেকে সোমাব লাগিব স্কুটিৰ চাবি সোমোৱা শিকাটো এতিয়া আমাক কি শিকাব বাইক চলাব নাজানো এতিয়া বেলেগ কথা এটা সময়ত বাইক চলাব নাজানো কোনোবাই ধৰি শিকাইছিলে এইটো বেলেগ কথা বাট বাইকত মই চাবিও সোমাব জানিছিলোঁ মই স্কুটিটো চাবি সোমাব জানিছিলোঁ আৰু মই এতিয়া চবতে চাবি সোমাব জানা চাবি সোমাব এতিয়া শিকাব এতিয়া আমাক কি দিন আহি গ'ল কণ্টেণ্ট বোলা বস্তুটো সিহঁতে মানে গু বনাই পেলালে গু তোমাৰ ইমান ডাঙৰ আচ্ছা তোকো যদি লাগে ক তোকো লগাই দিম মই ভিডিঅ' নবনাওঁ জানিছোঁ এনেকৈ কণ্টেণ্ট আহে মানে কণ্টেণ্টবিলাকক মই ৰিয়েক্ট ৰ'ষ্ট কি কৰিম মানে মই নিজে গম নাপাওঁ ऐसा लगता है মানে গোটেই ইনষ্টাগ্ৰামৰ ডান্সটো আজি ছাৰহঁতক মই দেখাই দিলোঁ লাইভ মানে আজি ফুল অপৰচুনিটি পাইছে গোটেই শিক্ষাখিনি মানে ইয়াতেই দেখাই পেলালে পঢ়াৰ নহয় ডান্সৰ অঁ সেইটো এটা শিক্ষা হয়তো আৰু মোষ্ট ইম্পৰ্টেণ্ট কথা এটা কৈ দিওঁ যে মই ৰিয়ানৰ ওপৰত এটা ৰোষ্ট বনাইছিলোঁ আপোনালোকে সেই ভিডিঅ'টো চাব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিলেও পাব আপোনালোকে সেই ভিডিঅ'টো চাই নাচাই এইটো পিছৰ কথা মানে সেই ভিডিঅ'টোৰ কমেণ্টবোৰ চাব মোক কমেণ্টবোৰ চাই বহুত হাঁহি লাগে গম পাইছে না বাইদেউ মই বেয়া নাপাওঁ মানে কমেণ্টছবোৰ চাই অলপ হাঁহি উঠে আৰু যদি আপোনালোকে হাঁহিব বিচাৰে কমেণ্টটো এবাৰ চেক কৰিব পাৰে সো আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকক বহুত বেছি ভাল লাগিব পাৰে কাৰণ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' আহিছোঁ যদি বেয়া লাগিছে কমেণ্ট কৰিব যদি ভাল লাগিছে তেতিয়াও কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাভ ইউ অল ছাপোৰ্ট কৰিব ছাপোৰ্ট বাই বাই